আজি আমাৰ UPPL দলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 40টাতে আমি নমিনেশ্যন জমা হৈছে আৰু আমাৰ সকলোৱে একচেপ্ট হৈছে। এই 40জন নমিনেটেড মেম্বাৰসকলৰ ভিতৰত আমাৰ 32টা জিকাটো প্ৰায় কনফাৰ্ম হৈছে। কিন্তু গণতন্ত্ৰ হোৱাৰ কাৰণে আমাৰ অপজিশ্যনৰ প্ৰয়োজন। আমি জাম্বা কেইজনমান BPFৰ মানুহক 5জন জিকাবলৈ বিচাৰিছোঁ। বাকী 3জনটো অন্যান্য ৰাজনৈতিক দলে পাবলৈ সক্ষম হ'ব। সেইটো আমি বিশ্বাসিতভাৱেহে দিব বিচাৰোঁ। চাওক এটা কথা, আমাৰ প্ৰকৃত গণতন্ত্ৰটো এতিয়া প্ৰতিষ্ঠা হৈছে। হাগ্ৰামাই গণতন্ত্ৰটো ভয় কৰে, যাৰ ফলত সি যোৱা 5 বছৰে এছেম্বলিত কেতিয়াও উপস্থিত নহ'ল। কিয়নো গণতন্ত্ৰ শব্দটো তাৰ হৃদয়ত যদি আহে নহয়, যদি সি মুখত যদি গণতন্ত্ৰটো লয়, তাৰ বুকুত মানে ভূমিকম্প অহা নিচিনা হয়। গতিকে গণতন্ত্ৰটো ভয় কৰি পেলাই সেইখিনি কথাটো তেওঁ কৈছে। নাই, প্ৰথম বুলি নহয়, মই UPPL হিচাপে দ্বিতীয়বাৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মানে নহয়, 40টা সমষ্টি আমাৰ সমষ্টি, 40টাই আমাৰ সমষ্টি। চিফ ছাৰে য'তে নপঠিয়াক কিয় তাতে মই জিকাই আহিম। জেমছটো প্ৰতিদ্বন্দ্বী হিচাপে মই লোৱা নাই। জেমছটো মানে কি কয়, আমাৰ অসমীয়াত এটা কথা কয়, বেছি লৈ থাকিলে যে কণীটো গেলি যায়, ঠিক তেনেকৈ জেমছো গেলা কণীৰ নিচিনা।